নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি ৰামচন্দ্ৰ আশ্ৰম, আমাৰ বৰদোৱাৰ বাগানৰ এই অঞ্চলটোৰ ভিতৰত বৃহত্তৰ ৰামচন্দ্ৰ আশ্ৰম এইখন। আৰু ইয়াত দেখিছে চাহপাত বাগান আৰু কাষতে আমাৰ হাইৱে ৰাস্তাটো চান্দুবি যোৱা, তাৰ কাষতে আছে ৰামচন্দ্ৰ আশ্ৰম। ইয়াতে আহিলে মনৰ আশা পূৰণ হয় আৰু সকলো ভক্তই গম পায়। আৰু আমিও আহি গ'লোঁ ৰামচন্দ্ৰ আশ্ৰম। এয়া দেখিছে নহয় কি ধুনীয়া পৰিৱেশ হৈ আছে, আপোনালোকে দেখিছে এই বাহিৰৰ দৃশ্য। আৰু মই এতিয়া ভিতৰলৈ যাম, ভিতৰৰখিনিও মই দেখুৱাই আছোঁ। সঁচা ইয়াৰ মনোমোহা দৃশ্য দেখা পালে সঁচাকৈ বিৰাট ভাল লাগে। আৰু আপোনালোকে কোনে কোনে আহিছে কমেণ্ট কৰিব। সঁচাকৈ বিৰাট মৰম লগা ঠাই আৰু মানে পূৰা ঠাণ্ডা ঠাণ্ডা একদম অনুভৱ আৰু পূৰা বতাহ চলি আছে। এয়া দেখিছে নহয় বাবাৰ ফটো পূৰা উৰি আছে, ঠাণ্ডা উৰি আছে। হৰ হৰ মহাদেৱ। প্ৰথম আহিয়ে পাব এইটো আমাৰ হনুমান মন্দিৰ। হনুমান বাবাক দৰ্শন কৰাৰ পিছতে আমাৰ এইটো শ্ৰীৰামচন্দ্ৰ প্ৰভুৰ এইটোৱে মন্দিৰটো আৰু পুৰণা মন্দিৰ। আৰু এতিয়া নতুনকৈ স্থাপিত কৰিছে, সেইকেইটাও মই দেখুৱাই আছোঁ, চাই থাকিব। প্ৰভু গণেশক দৰ্শন কৰিম, তাৰপিছত আপোনালোকক মই ভিডিঅ'বোৰ দেখুৱাইছোঁ শিলৰে মূৰ্তি কেনেকৈ হৈ আছে। প্ৰভু গণেশক দৰ্শন কৰি অহাৰ পিছতে ইয়াৰ ৰাস্তাটোৰ কাষত প্ৰকাণ্ড শিলৰে মূৰ্তিবিলাক, মানে এতিয়া বৰ্তমান শিলে হৈ আছে দিয়কচোন, শিলে গোটেই প্ৰকাণ্ড শিল। অ' মাই গড, প্ৰভু জয় শ্ৰীৰাম। তেওঁ আমাৰ ৰাজুদা পূৰা লাগি আছে বৰ্তমান। বিপুল ভাই ফটো এতিয়া মাৰিব লাগে, দেখিছে নহয় কি মজাকৈ আছে একদম এয়া। আৰু এনেকৈয়ে ইয়াত যোগ্য হ'লে বিভিন্ন ধৰণৰ বহুত দূৰ দূৰণিৰ পৰা ভক্তগণ ৰাইজ আহে আৰু আপোনালোকেও আহিব। আৰু ইয়াতে মানে কি পূজা পাঠ কৰিলে মানে কি মনৰ আশাবোৰ পূৰণ হয়। কিছুমানৰ যদি হয় দিয়ে নহয়, খোৱা বস্তুটো মানে কি হয়। আৰু এয়া নতুনকৈ স্থাপিত কৰিছে জয় শ্ৰীৰাম প্ৰভুৰ মূৰ্তি এইকেইটা। আৰু এইটো হ'ল মেইন মন্দিৰটো, আগৰ পুৰণিটো। আৰু সঁচাই দেই এতিয়া বহুত ভাল লগা হৈছে, দেখিছে নহয় এইবিলাক গাছ চাছ ফুল চুল পুতি, মানে এই চাইডে মন্দিৰসমূহ অলপ ৰং চং কৰি সুন্দৰ পৰিৱেশ, বহুত ভাল লগা হৈছে। ধুনীয়া ধুনীয়া একদম ঠাই সঁচাকৈ। জয় শ্ৰীৰাম। আৰু ঠাণ্ডাত আমাৰ হনুমান প্ৰভু উৰাই আছে বৰ্তমান আৰু বহুত ভাল লাগিছে। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ দেখিছে নহয় কি ধুনীয়া হৈ আছে। এই এটা নতুনকৈ স্থাপিত কৰিছে ৰামচন্দ্ৰ প্ৰভুৰে, মানে প্ৰথম আহি পেলাই মানে পায় আৰু মেইন মন্দিৰটোৰ কাষতে। আৰু ইয়াত দেখিছে মেইন মন্দিৰ। পূজা পাঠ কৰি বাহিৰলৈ আহি গ'লোঁ, আৰু কিবা ফুল বান্ধি হ'লে ক্ষমা কৰি দিব। এয়া বাহিৰৰ ছাইড দেখুৱাইছোঁ, এইটো ডাঙৰ প্ৰকাণ্ড শিল আৰু ইয়াত ধ্যান শিল বুলি কয়। আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুন ভিডিঅ'ত লগ পাম, ধন্যবাদ।